আজি কমেণ্ট বক্স পঢ়িম ৰ'ব ওলোৱাই নাই সেই কমেণ্টখিনি এইয়া কমেণ্ট বক্স পঢ়িম আজি বহুত দিন হ'ল কমেণ্ট পঢ়িবই পৰা নাই পূজা বিহু এনেকৈ গৈ আছে নহয়নে এতিয়া আজি এওঁ কৈছে বোলে কমেণ্টবিলাক পঢ়োঁ বোলে এইয়া সুকমা কোঁৱৰে লিখিছে এইগৰাকী তাৰমানে হেৰিয়াৰ মানে আমাৰ এই শিমলুগুৰি LP স্কুলৰ যে এইখন যে কি 35 নং আছিলে নে কি নং 35 নং LP আছিলে তেওঁ হেড মাষ্টৰণী আছিলে সেই শিমলুগুৰি সেই আপুনি হাইস্কুলৰ যে কিনাৰত যে আছিলে যে LP স্কুলখন দেখিছে নাই দেখিছা তেওঁ লিখিছে কি হৈছিল সদায় সুস্থ হৈ থাকক বুলি কৈছে তেওঁ গম নাপায় একচুৱেলি বহুত ভাল পায় মোক তেওঁ আমি লগ পাইছিলোঁ ভালে এইগৰাকী ফুলত লগ পোৱা তাই ডিব্ৰুগড় হয় সান্ধ্য গগৈ হপায় তাইৰ নামটো তই নিজে কবি তাই হেনো গমেই নাপায় বুলি কৈছে তাইও বহুত ভাল পায় মোক আগতেও মেছেজ কৰিছোঁ আমি ফুলৰ কাৰণে আৰু অঞ্জুমণি ফুকন সোনকালে আৰোগ্য হওক তাকে কামনা কৰিলোঁ ধন্যবাদ কৈ দিয়ক কওক ভালকৈ কওক সেনেকৈ নহয় অকণমান ভালকৈ ইমান ষ্টাইলকৈ ক'বলৈ পোৱা নাই এনেই ধন্যবাদ কওক ভাল পাব ধন্যবাদ ইমান ষ্টাইল আছে এইয়া মই মোৰ ফেচবুকৰ ফ্ৰেণ্ড হয় এইগৰাকী বাইদেউ বহুত ভাল মানে মেছেজ কৰি থাকে মই লগ পোৱা নাই আজিলৈকে তেওঁ লিখিছে আল্লাই তেওঁক অতি সোনকালে আৰোগ্য কৰক ৰঞ্জুবাক এদিন লগ পাই তোমালোকৰ কথা সুধিছিলোঁ দেখি ভাল আমাৰ বাইদেউক ডাঙৰ তেওঁ চনী কয় নেকি মই পাহৰিছোঁৱেই এইগৰাকী নেকি মই নামটো নাজানো একচুৱেলি এইয়া কৈছে নহয় ৰঞ্জু বাক বুলি আমাৰ ডাঙৰ বাইক লগ পাইছিলে আকৌ কোন আছিলে ভালকৈ মই মেছেজ কৰিব লাগিব কোন হয় সুধিব লাগিব সঁচাকৈ মই পাহৰিছোঁ ভালকৈ ফটোখন দেখি চিনিয়ে পোৱা নাছিলোঁ বেয়া নাপাব দেই মই এতিয়াহে গম পাইছোঁ আপুনি কোন হয় বহুত দিনৰ মূৰত সঁচাকৈ মই মেছেজ লিখি থাকোঁ কোন হয় আজিলৈকে চোৱা নাই বেয়া নাপাবা দেই বাইদেউ তাৰপিছত এয়া মোৰ লগৰজনী বনশ্ৰী ফুকন এই খনিগাঁৱৰ গাঁও যে যি সুধিছে গীতাঞ্জলি কি হৈছে তোমাৰ হাজবেণ্ডৰ এনেকৈ সুধিছে সোনকালে আৰোগ্য ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ধন্যবাদ কৈ দিয়ক কওক ধন্যবাদ কৈ দিয়ক কওক মোৰ লগৰ ছোৱালী হয় ইমান অৰুণে মানে কৈছে নুশুনিবইচোন মঞ্জু বৰা আপোনাৰ সাহসে তেখেতক সোনকালে সুস্থ কৰি তুলিব চিন্তা নকৰিব ভগৱানে আপোনালোকৰ মংগল কৰিব এনেকৈ লিখিছে মঞ্জু বৰুৱা সেইটো ফেচবুকতে লগ পোৱা নেকি এয়া অংকিতা গগৈ তাই লিখিছে কমেণ্ট কৰে বোলে আপুনি ৰিপ্লাই নকৰে সঁচাকৈ কেতিয়াবা দেখিয়ে নাপাওঁ বেয়া নাপাব দেই সঁচাকৈ একদম চৰি ৱাচমিন বেগম এগৰাকী ফুলৰ মোৰ চিনাকি তাই কৈছে পোষ্টবোৰ চাওঁ তাৰমানে আগতকৈ আপোনাক ভাল দেখিছোঁ বুলি কৈছে বহুত ধুনীয়া দেখিছোঁ বুলি কৈছে সুস্থ হৈ থাকক বুলি কৈছে আপোনাক ভাল দেখিছে হেনো বোলে অকণমান মানে বহুত আগতে আপোনাৰ যেনেকুৱা চেহেৰা আছিলে এতিয়া বহুত ভাল হৈছে বুলি কৈছে ধন্যবাদ কৈ দিওঁ কিমান কম এইয়া স্বপ্নালী গগৈ আজিহে গম পাইছোঁ বোলে কি হৈছিল ভগৱানে ভাল কৰক বুলি কৈছে প্ৰাৰ্থনা কৰিছে ধন্যবাদ কওক কিমান বাৰ কম এইজনী পাৰ্ণৱিকা হয় মোৰ লগৰ ছোৱালী হয় এজনী লগৰ ছোৱালী তাই গুৱাহাটীত থাকে তাই গুৱাহাটীত কৈছে খুব ভাল কৰিছ কিবা এটাত ব্যস্ত ৰাখিছ মোক সেনেকৈ কৈছে মিষ্টাৰক নহ'লে কিবা কিবি চিন্তা কৰি থাকিবলৈ নকৰিবলৈ কৈছে সোনকালে আৰোগ্য হ'বলৈ কৈছে আপোনাক চিন্তা নকৰিবলৈ কৈছে বেছি কাৰণে এজনী লগৰ ছোৱালী কোন জানিছে নাই এজনী ৰামুগাঁও ছোৱালী হয় এতিয়া গুৱাহাটীত থাকে তাই মোৰ লগৰ হয় তাই ভাল ফ্ৰেণ্ড আছিলে মোৰ আগৰ স্কুলীয়া ফ্ৰেণ্ড গম পাইছে নাই ধন্যবাদ কৈ থাকিব নকয় কি ক'ম এতিয়া মই আৰু এই নাই ৰ'ব আৰু এটা একদম ভাল কমেণ্ট এটা চাব আপুনি এয়া কি ৰঞ্জুলা বৰুৱা শইকীয়া ভগৱানে কুশলে ৰাখক কৈছে ধন্যবাদ বাইদেউ জুনিতা সোণালী ইজনী মোৰ ফুলৰ আপোনাক যে সেই ডিব্ৰুগড়ত যে আদিত্য যে আপুনি দুখ পাওঁতে যে গৈছিলে খবৰ কৰিবলৈ মনত আছে নাই আপুনি পাহৰিলে চাগে বহুত অসুস্থ হৈ আছিলে এইটো কৈছে দেহি ভিনদেউ হাঁহি মোৰ আকৌ দিলবিলাক গাৰ্ডেন হৈ গৈছে বোলে দেখিছ ভিনীয়েকৰ লগত একেবাৰে লাইন মাৰিছে তাই এইজনী জুনিতা সোণোৱাল
কেনেকুৱা লাগিছে হাঁহিছে দেখিছ ঐ হাঁহিছে দেখিছ ভিনিয়ে হাঁহিছে একেবাৰে গাৰ্ডেন হৈছে নে ভিনিয়ৰ হাঁহিটো দেখি দেখিছ নাই আকৌ দেখি কমেণ্ট মোক নপঢ়িবলৈ কৈছে আপোনাক পঢ়িবলৈ কৈছে ভিনদেউক পঢ়িবলৈ দিছে দেখিছে নাই এইজনীয়ে আহিবলৈ ক'লোঁ তাই পূজাত নাহিলে আকৌ দেখিছে নাই ইমান ধুনীয়াকৈ লিখিছে দেখিছে নাই আইঐ দেখি ভিনদেউ হাঁহি দেখি মোৰ আকৌ দিল গাৰ্ডেন হৈ গৈছে দেই কৈছে কেনেকুৱা লাগিছে দেখিছে আপোনাৰ কিমান ভাল কেনে লিখিছে এইজনীও মোক বহুত ভাল পায় একদম ফুলতহে চিনাকি কিন্তু একদম নিজৰ লাগে সঁচাকৈ কৈছোঁ যোনিতা একদম তোক একদম নিজৰ লাগে নিজৰ একদম মানে নিজৰ কি ক'ম আৰু বাই ভনীৰ নিচিনা লাগে এদিন আহিবি দেই তাৰপিছত এইটো চাবি আকৌ হেৰিটো দিছোঁ এইটো পুষ্পাকানন নাৰ্চাৰী এয়া গড়গাঁও হয় গড়গাঁৱত ঘৰতে মই এদিনো যাবই পৰা নাই সঁচাকৈ কৈছোঁ এদিন নহয় এদিন নমোৱাৰ আগত সঁচাকৈ যামেই এদিন ইমান ধুনীয়াকৈ দেখিছে দাদা সোনকালে ভাল হৈ উঠক বুলি লিখিছে মানে বিশ্বজিৎ বাবা গগৈ চৌকিও ধন্যবাদ বন্দনা গোহাঁই বন্দনা এয়া দেখিছে মই এইটো সঁচাকৈ ধন্যবাদ দেই মই কমেণ্টৰ উত্তৰ দিব পৰা নাই প্ৰণামী দত্ত খান মোৰ চশমাখন নিপিন্ধিলোঁ প্ৰণামী দত্ত খান হয় নাই মই চশমাখন পিন্ধা নাই যে দেখা নাই ধন্যবাদ দেই পল্লী কোঁৱৰ ভগৱানে তেখেতক সুস্থ কৰি দিলক আপোনাৰ সাধনা সফল হওক বুলি কৈছে ধন্যবাদ বহুত ধন্যবাদ